যে তোমাৰ বিয়াৰ দিনাখন কইনা সাজেৰে বৰ ধুনীয়া লাগিব। বিয়াৰ এসপ্তাহৰ আগৰ পৰাই বিয়াঘৰ উদুলি মুদুলি হৈ থাকিব, আলহীৰে ভৰি। দেউতাৰ খুব ভাল লাগিব, কাৰণ তোমাৰ ভাল লগা বেয়া লগাবোৰ ত্যাগ কৰি হ'লেও যে দেউতাৰ মতে যে তুমি বিয়াত বহিছা। তোমাক মোৰ কইনা কৰিব বৰ মন আছিল, নোৱাৰিলো। সেই ভাগ্য মোৰ নাই। ভালেই কৰিছা দিয়া, ভাল লাগিছে আজি। মা দেউতাৰ সুখৰ বাবে, নিজৰ ঘৰখনৰ বাবে ভাল লগা ভাল পোৱাবোৰকো যে ত্যাগ দিব পাৰিছা। মা দেউতাৰ সুখৰ বাবে সেইখিনি কৰিব পাৰিবই লাগিব, কাৰণ সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে তোমাক। তুমি ভাবিছা নেকি মোৰ বেয়া লাগিছে বুলি? নাই, মোৰ একো বেয়া লগা নাই। ময়ো তোমাৰ মা দেউতাৰ বাবে মোৰ ভাল পোৱাবোৰ ত্যাগ দিলোঁ। মই এটা কথাকে ক'ব বিচাৰোঁ, সদায় ভালে থাকা, সদায় সুখী হোৱা। তোমাৰ সুখতে ময়ো সুখী। এতিয়া আৰু নিজৰ বুলিবলৈ একোৱেই নাই। যিকেইটা দিন জীয়াইছোঁ তোমাৰ ভাল পোৱা স্মৃতিবোৰকে লৈ জীয়াই থাকিম দিয়া। মাথো তুমি সুখী হোৱাচোন। আহিছে জুৰুন্তি, বহিছে বাজন, বাইদেউ গৈ আছে গৈ বৌতিৰ কাষত, লাহে লাহে কৰি বৌতিয়ে জগাই, উঠাচোন সোণজনী, অলংকাৰ পিন্ধা, নিপিন্ধো অলংকাৰ, ৰামচন্দ্ৰ কবা, ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা। ও মন্তগৰ ৰামচন্দ্ৰ আহিছে।